কিন্তু দিল্লীত কৈছোঁ তই চাকৰি নল'বি মৰি গ'লোঁ চাকৰি কৰা সময় নহয় নে এতিয়া তাই এতিয়া 19 বছৰ হৈছে তাই 25 বছৰমানলৈকে খেলিব পাৰিব তাৰপিছত নোৱাৰে তাৰপিছত ৰিটায়াৰ কৰিব লাগিব আফটাৰ ৰিটায়াৰমেণ্ট চাকৰিৰে এতিয়া চাকৰিটো কেলে তাইক এতিয়া আমি আছোঁ আমি চাম বেলেগে নাচালে এছিয়ান গেমছ আছে অলিম্পিক্স আছে তাইক কৈছে গ'ল্ড নলগাই আহিলে ইয়াত পিটিম মই গ'ল্ড পাবই লাগিব এজনী ছোৱালী ওলাইছে ভোগেশ্বৰ বৰুৱাৰ পিছত অকল তাই ওলাইছে অসমৰ এথলেট চ' আমি বুষ্টাপ কৰিব লাগিব তাইক কি ইভেন মই তাইক কৈছোঁ তই গৰু খা গৰু নাখালেতো দৌৰিব নোৱাৰিবি কিন্তু বিকজ ফৰ ষ্ট্ৰেংথ ইউ নিড বাকী চবেই বিফ খাই পেলাই দৌৰে আমাৰ মুৰ্গী পাৰ খাই পেলাই দৌৰি থাকিলে নহ'ব মানে খেলাৰ কাৰণে চব ত্যাগ কৰিব লাগিব জাতি ধৰ্ম মই কাঞ্চনজংঘাটো কৈছোঁ মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভগৱান নাই কৰ্মটো মেইন নিজে কি কৰিছোঁ নিজৰ জাতিৰ কাৰণে নিজৰ সমাজৰ কাৰণে নিজৰ দেশৰ কাৰণে কি কৰিছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা তাৰপিছতে জাতি ধৰ্ম ভগৱান আহে চ' ফৰ ষ্ট্ৰেংথ ইফ ইউ নিড ইট ইউ গেট ইট